Hello guys, আজি আমি বজাম পাউং ডিফাইন কেনেকৈ বজোৱা হয় ঠিক আছে আও প্ৰথমে টিউনিংটো কৰিলো টিউনিংটো আমাৰ আগৰ টিউনিংটো হয় ডেড গেট ডি এ ডি জি এ ডি ডি এ ডি জি এ ডি ডেড গেট ঠিক আছে ফাৰ্ষ্টত কি কৰিছো মই চাব আপুনি সোলোটোত চালে গম পাব কি কৰিছো ইয়াত মই তিনটা আঙুল দি বডিত ঠিক আছে এতিয়া কেনেকৈ বজালো ৰিদমটো চাব দেই আমি হাতখন এনেকৈ ল'ম সেকেন্ড ফিঙ্গার और থার্ড ফিঙ্গারটো আৰু আমাৰ বুঢ়া আঙুলিটো ঠিক আছে আমি ডাউন ষ্ট্ৰোক যেটা আমি তললৈ মাৰিম এই দুটা আঙুলি মাৰিম এনেকৈ নেইল লগাম ওপৰলৈ মৰা সময়ত থামটো দি ওপৰলৈ আপ কৰিম ঠিক আছে চাব পেটাৰ্ণটো কি আমাৰ 1 2 3 এইটোৱে আৰু বেলেগ একো নাই ইয়াত 1 2 3 1 2 3 1 2 3 1 2 3 1 2 3 1 2 3 ঠিক আছে এটা আপোনালোকে লাহে লাহে প্ৰেক্টিছ কৰিব স্পীডত কৰিব গ'লে পটককৈ নহ'ব আপোনালোকে ভাবিব বহুত কঠিন বস্তু হয় কিন্তু একদম ইজি ডাউন ডাউন আপ ডাউন ডাউন আপ ডাউন ডাউন আপ ডাউন ডাউন আপ ঠিক আছে তো মই এতিয়া এডোখৰ লাষ্ট ফিনিচিং সেইটোৱে কৰিলোঁ কি কৰিলোঁ 52 নম্বৰ পেটৰ পৰা বেছ ষ্ট্ৰিংডাল নেক্সট কি কৰিলোঁ বেছ ষ্ট্ৰিংডালত মই স্লেপ কৰিলোঁ বুঢ়া আঙুলিদি তাৰপাছত ফ'ৰ্থ ষ্ট্ৰিং থাৰ্ড ফ্ৰেট পুল কৰিব ঠিক আছে তাৰপাছত মই এটা মিউট কৰিছোঁ এনেকৈ বডিত জাষ্ট ফিফ্থ ষ্ট্ৰিং 5 নম্বৰ ষ্ট্ৰিং থাৰ্ড ফ্ৰেটৰ পৰা ফিফ্থ ফ্ৰেটলৈ হেমাৰ ঠিক আছে এইটো পুল কৰিব এনেকৈ টানিব আপুনি ষ্ট্ৰিংডাল টানি দিব তাৰপিছত চাব দেই বাৰ নম্বৰ ফ্ৰেটত মাৰিব বুঢ়া আঙুলি দি স্লেপ অপেন তাৰপিছত আকৌ নেক্সট সেম পেটাৰ্ণ 5 নম্বৰ ডালটো কৰিব ঠিক আছে ইয়াত কি কৰিলোঁ 1 2 3 বেছ ষ্ট্ৰিং অপেন থাৰ্ড ফ্ৰেটত হেমাৰ তাৰপিছত আকৌ ফিফ্থ ফ্ৰেটত হেমাৰ সেম বস্তুটো আপুনি ফিফ্থ ষ্ট্ৰিঙতো কৰিব তাৰপিছত বেছডালত ধৰি পেলাই আপুনি 12 নম্বৰ ফ্ৰেটত স্লেপ কৰিব ৰিপিট কৰিলোঁ নেক্সটটোত 3 নম্বৰ বহিছোঁ এতিয়া আহিলে আমাৰ ৰিদম সেকশন ঠিক আছে ক'ত ধৰিছোঁ সেকেন্ড ফিংগাৰ ফিফ্থ ফ্ৰেট ফিফ্থ ষ্ট্ৰিং ফাৰ্ষ্ট ফিংগাৰ ফ'ৰ্থ ফ্ৰেট fourth string third finger third string fifth fret and fourth finger to pinky finger to second string 5 number fret
ঠিক আছে এতিয়া আমি যিমান কোড বজাবলগীয়া আছে আমাৰ এইটো প্যাটাৰ্নে হ'ব কোড হলনি নহয় ঠিক আছে ক্ৰমেটিকত আমি গুছি আহিম এতিয়া চাও স্লাইড কৰিলো দেখাছে নাই স্পিডত বজালে কেনেকুৱা লাগিব আপোনাক যেটো প্যাটাৰ্ন দেখাইছিল মই ৰিদমটো হেতুৱে থাকিব কিন্তু বেলেগ নহয় একো আছে না মনত 1 2 3 1 2 3 1 2 3 1 2 3 এটোৱে থাকিব ঠিক আছে তাৰপিছত আমাৰ দুটা ফিংগাৰ ল'ব ফাৰ্স্ট ফিংগাৰ সেকেন্ড ফিংগাৰ ফিফথ ফ্ৰেটত 4 নম্বৰ ষ্ট্ৰিং আৰু সেকেন্ড ষ্ট্ৰিং একেলগে স্লাইড কৰিব 7 ফ্ৰেটলৈ ঠিক আছে ঠিক আছে ওপেন কৰি দিব দুটা ষ্ট্ৰিং আপোনালোকে পুল কৰি দিব সেকেন্ড ফিংগাৰ দি ফিফথ ফ্ৰেটত হেমাৰ তাৰপিছত স্লেপ সেকেন্ড ফিংগাৰটো দি থাৰ্ড ফ্ৰেটত বেছ ষ্ট্ৰিং কনফিউজ নহব ৰিদমটো সেম আছে ৰিদমটো একেটাই এটোৱে ঠিক আছে 1 2 3 1 2 3 একেটাই স্লাইড 5 নম্বৰ পৰা 7 নম্বৰলৈ স্লাইড নেক্সট এটা হৈ গ'ল আমাৰ টেপিং কি কৰিছো সেকেন্ড ফিংগাৰ 5 নম্বৰ ফ্ৰেট বেছ ষ্ট্ৰিংডাল ঠিক আছে ফার্স্ট ফিংগার দি ফার্স্ট স্ট্রিং তাৰপিছত পুল কৰিব ফার্স্ট ফিংগাৰ আমাৰ লেফট হ্যান্ডৰ ফার্স্ট ফিংগাৰটো 4 নম্বৰ ফ্ৰেটত হেমাৰ কৰিব ঠিক আছে তাৰপিছত 7 নম্বৰ ফ্ৰেট থাৰ্ড স্ট্ৰিং লাগিলে এবাৰ থাৰ্ড স্ট্ৰিং এবাৰ সেকেন্ড স্ট্ৰিং এই প্যাটাৰ্নটোৱে গুটে কিটাতে থাকিব অকল বেছ নোটটো আমাৰ হলনি হ'ব বাকি ইয়াত যেটো বজাইছো আমি সেম বস্তু আমি এটা থাৰ্ড ফ্ৰেটলৈ যাওঁগে তাৰপিছত এটা আমি 5 নম্বৰ ষ্ট্ৰিংত মাৰিম সেকেন্ড ফিংগাৰটো আৰু ইয়াত একে থাকিব বুজি পাইছে এইটো প্যাটাৰ্ন একে আছে অকল বেছ নোট তিনটা বদলিলে তাৰপিছত আকৌ সেম স্লাইড পুল আপ একেটা বস্তু তাৰপিছত আমাৰ কি হ'ব এতিয়া চাবক এটা ডবল হৈ যাব এবাৰ আমাৰ এই ডখৰ নাই গিয়া কি কৰিছো এবাৰ মই এই দুটা ফিংগাৰ 7 ফ্ৰেটৰ পৰা 9 ফ্ৰেটলৈ স্লাইড কৰিছো
ইয়াৰ পিছত আকৌ প্ৰথমখিনি ৰিপিট কৰিম তাৰপিছত আকৌ আমাৰ ৰিদম সেকশন একেখিনি বস্তুৱে ৰিদমটো এইটো থাকিব কিন্তু আপোনালোক এইটো কনফিউজ নহব এইটোৱে টেপিংখিনি আকৌ এবাৰ ৰিপিট হ'ব নেক্সট কি কৰিম আমি একেটা বস্তুক আমি ৰিপিট কৰিম চাব দেই জাষ্ট এটা বডিত ৰিদম এটা কৰিলোঁ বাছ ইমানে বস্তুখিনি একদম সিম্পল আছে আপোনালোকে কনফিউজ নহব সোলোটো এবাৰ চাই ল'ব মই কোনডোখৰত ক'ত কেনেকুৱাকৈ ৰিদমটো চেঞ্জ কৰিছোঁ ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ সেইটো কাৰণে আপোনাৰ ৰিদমটো খালি মেইন কৰিব দেই ৰিদমটো বহুত দৰকাৰী কিন্তু ৰাউণ্ড 1 2 3 1 2 3 1 2 3 দেখিছে নহয় 1 দুটা ফিংগাৰ 1 2 3 সেইটো আছে কৰি আছো মই ঠিক আছে আজিলৈ ইমানে আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে বহুত নতুন বস্তু কিবা শিকিব পাৰিব যেনেকৈ ধৰক ৰিদমটো হৈ গ'ল টেপিং হৈ গ'ল টু ফিংগাৰ টেপিঙৰ কথা কৈছোঁ টেপিং হৈ গ'ল আৰু বহুতো নতুন বস্তু সোমাই আছে আৰু আপোনালোকে হাতবিলাকো বহুত ফ্ৰী হ'ব এইবিলাক বজালে তো আশা কৰোঁ বহুত ভাল পাব আপোনালোকে ভিডিঅ'টো নিশ্চয় আৰু পাৰিলে শ্বেয়াৰ কৰিব ভিডিঅ'টো যাতে আন কাৰোবালৈ ওচৰলৈ যায় চবৰে ওচৰলৈ যায় ভিডিঅ'টো যাতে চবেই শিকিব পাৰে সেইটো কাৰণে ক'ম যে পাৰিলে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু কিবা থাকিলে কমেণ্টত জনাব হ'ব নহ'লে আজি